নমস্কাৰ, মই বেদবত বৰা আৰু আপুনি চাই আছে মোৰ ইউটিউব চেনেল বি বৰা ক্লাছেছ। আজি আমি আলোচনা কৰিম ফেব্ৰুৱাৰী মাহৰ কিছুমান কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত। আপোনালোক যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমি প্ৰত্যেক মাহে আমি কাৰেণ্ট এফেয়াৰ্ছসমূহ আলোচনা কৰাৰ লগতে আমি এটা সপ্তাহৰ কাৰেণ্ট এফেয়াৰ্ছসমূহ প্ৰত্যেক দেওবাৰে আলোচনা কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ বন্ধু বান্ধৱৰ সৈতেও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আহকচোন এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল হুইচ চিটি ৱাজ এনাউন্সড এজ দ্য ছেকেণ্ড কেপিটেল অফ আছাম, অৰ্থাৎ অসমৰ কোনখন জিলাক দ্বিতীয়খন ৰাজধানী হিচাপে ঘোষণা কৰা হৈছিলে। অপশ্যন দিয়া আছে কোকৰাঝাৰ, যোৰহাট, ডিব্ৰুগড়, শিলচৰ। ইয়াৰ শুদ্ধটো হ'ব ডিব্ৰুগড়। যদি আমি অকণমান ইয়াৰ ওপৰত চাওঁ তেতিয়াহ'লে আছে CM হিমন্ত বিশ্ব শৰ্মা এনাউন্সড ডেট ডিব্ৰুগড় উইল বি দ্য ছেকেণ্ড কেপিটেল অফ আছাম অন ফেব্ৰুৱাৰী 26 জানুৱাৰী 2015। অৰ্থাৎ 26 জানুৱাৰী তাৰিখে হিমন্ত বিশ্ব শৰ্মাই যিদিনাখন গণতন্ত্ৰ দিৱস আছিলে সেইদিনাখনেই ডিব্ৰুগড়ক দ্বিতীয়খন ৰাজধানী হিচাপে অসমৰ ঘোষণা কৰিছিলে। এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল ৰিচেণ্টলি হুইচ নেশ্যনেল পাৰ্ক ৱাজ ডিক্লেয়াৰ্ড এজ দ্য 8th নেশ্যনেল পাৰ্ক অফ আছাম, অৰ্থাৎ অসমৰ তলত দিয়া কোনখনক 8 নম্বৰখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিলে। ইয়াত আছে গিবন, চিকনাজল, বৰনদী আৰু ৰায়মনা। যদি আমি ইয়াতে চাওঁ তেতিয়া আমাৰ শুদ্ধ উত্তৰটো হ'ব কোনটো? চিকনাজল। চিকনাজলৰ ক'ত অৱস্থিত? বেতিয়াত অৱস্থিত। বেতিয়াৰ দুখন ইতিমধ্যে এখন আছে ৰায়মনা আৰু এইখন আছিলে ওৰাং। এই দুখনৰ মাজতে কি হ'ল নতুন যিখন আছে চিকনাজল সেইখন অৱস্থিত। যদি ইয়াৰ অকণমান চাওঁ আমি তেতিয়াহ'লে এটা আছে অন 15 August 2024 ডিউৰিং দ্য 78th ইণ্ডিপেণ্ডেন্স ডে স্পীচ দ্য চিফ মিনিষ্টাৰ অফ আছাম Dr. Himanta Biswa Sharma announced the recognition of T20 1.90 square kilometer area of Sirang Ripu Reserve Forest located on the Indo-Bhutan border in Sirang and Kokrajhar district as Sikna Jalao National Park. This new national park is situated in the Bodoland territory, BTR, in Assam, India, adjacent to the eastern part of Raimana National Park, across the Saral Manga River, locally known as Somanga, অৰ্থাৎ সোমাংগা নদীৰ পাৰত অৱস্থিত আৰু এইখন ক'ত আছে? ইষ্টাৰ্ণ পাৰ্ট বুলি কৈছে ৰায়মনা নেশ্যনেল পাৰ্কৰ। গতিকে এই প্ৰশ্নটো ইম্পৰ্টেণ্ট প্ৰশ্ন আৰু ইয়াৰ মাটিকালি হ'ল কিমান? 321.90 স্কুৱেৰ কিলোমিটাৰ। আৰু এইখন ক'ত অৱস্থিত? এইখন বিটিআৰৰ ক'ত? কোকৰাঝাৰ আৰু এইফালে কি আছে? ইণ্ডো ভূটান বৰ্ডাৰত এখন অৱস্থিত। এখন দুখন জিলা চিৰাং আৰু কোকৰাঝাৰৰ মাজত। ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ। In which place did the 2025 budget session of Assam take place? অসমৰ 2025 চনৰ বাজেট কোনখন তলত দিয়া জিলাত অনুষ্ঠিত কৰা হৈছিলে? এটা আছে কামৰূপ মেট্ৰ', ডিব্ৰুগড়, শিৱসাগৰ, কোকৰাঝাৰ। ইয়াৰ শুদ্ধটো কোনটো হ'ব? ইয়াৰ শুদ্ধটো হ'ব কোকৰাঝাৰ। এইবাৰ 2025 চনৰ বাজেট অধিৱেশন ক'ত হৈছিলে? কোকৰাঝাৰ জিলাত অনুষ্ঠিত কৰা হৈছিলে। ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ। For which book সমীৰ তাঁতী was awarded as সাহিত্য একাডেমি এৱাৰ্ড? সমীৰ তাঁতীয়ে তলত দিয়া কোনখন গ্ৰন্থৰ কাৰণে সাহিত্য একাডেমি বঁটা পাইছিলে? তাতে আছে জলপদ্ম, ফৰিংবোৰে বাটৰ কথা পাতে, জীপাল আৰু আছে নিৰিবিলি। এই প্ৰথম যিটো অপশ্যন আছে জলপদ্ম, যদি চাওঁ এইটো জলপদ্মটো কি হ'ব? জলপদ্মটো হ'ব অনুৰাধা শৰ্মা পূজাৰী। গতিকে এইখন নহ'ব। শুদ্ধটো কোনটো হ'ব? ইয়াৰ বিটোৱে শুদ্ধটো হ'ব ফৰিংবোৰে বাটৰ কথা পাতে। যদি পাছৰ প্ৰশ্নলৈ আহিছোঁ, ইয়াৰ পাছৰ প্ৰশ্নটো আছে হুইচ ষ্টেট হষ্টেড দ্য লাৰ্জ ঝুমুৰ ডান্স পাৰফৰ্মেঞ্চ ৰিচেণ্টলি? অৰ্থাৎ শেহতীয়াকৈ তলত দিয়া কোনখন ৰাজ্যই কি কয় সৰ্ববৃহৎ ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিছিলে? উত্তৰ আছে ইয়াৰ কোনটো? আছাম, ৱেষ্ট বেংগল, উৰিষ্যা, ঝাৰখণ্ড। ইয়াৰ শুদ্ধটো কোনটো হ'ব? শুদ্ধটো হ'ব ইয়াৰ আছাম, অসম। যদি চাওঁ আমি অকণমান আছাম ৰিচেণ্টলি হষ্টেড দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট ঝুমুৰ ডান্স পাৰফৰ্মেঞ্চ ইন 24 ফেব্ৰুৱাৰী 2025। ইয়াক কোৱা হয় ঝুমৰে বিনন্দী বুলি কৈছিলে আৰু 2025 বুলি কৈছিলে। আৰু ইয়াৰ মুখ্য অতিথি কোন আছিলে? নৰেন্দ্ৰ মোদী আছিলে। আৰু ডেটটো কি আছিলে? 24 ফেব্ৰুৱাৰী 2025 বৰ্ষ। এই পাছৰ প্ৰশ্নলৈ আহিছোঁ।
How many Ramsar sites are there in India as recorded February 2025? অৰ্থাৎ ফেব্ৰুৱাৰী 2025 চনলৈকে ভাৰতবৰ্ষৰ মুঠ ৰামচাৰ ছাইট কিমানটা আছে? ইয়াৰ অপশ্যন দিয়া আছে 88, 87, 85, 89. এতিয়া শুদ্ধতৰ কোনটো হ'ব ইয়াৰ? 89. এতিয়া পাছৰ প্ৰশ্নলৈ আহিছোঁ. Recently, Udwa Lake became a Ramsar site in India and it is located in which of the following state? শেহতীয়াকৈ উডৱা লেকক কি কৰা হৈছিলে? ভাৰতবৰ্ষৰ এটা ৰামচাৰ ছাইট হিচাপে ঘোষণা কৰা হৈছে আৰু এই ৰামচাৰ ছাইটটো কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন দিয়া আছে কৰ্ণাটক, বিহাৰ, ঝাৰখণ্ড, ৰাজস্থান. ইয়াৰ শুদ্ধতৰ কোনটো হ'ব? শুদ্ধতৰ হ'ব ইয়াৰ ঝাৰখণ্ড. Which city will host the BRICS Summit 2025? এতিয়া BRICS Summit 2025 কোনখন জলতীয়া কোনখন ঠাইত অনুষ্ঠিত কৰা হ'ব বা হৈছে? বেইজিং আছে, মস্কো আছে, নিউ দিল্লী আছে আৰু কি আছে? ৰিঅ' ডি জেনেৰিঅ' আছে. ইয়াৰ শুদ্ধটো কোনটো হ'ব? ইয়াৰ শুদ্ধটো হ'ব ৰিঅ' ডি জেনেৰিঅ'. এতিয়া যদি আমি ব্ৰিক্সৰ ওপৰত অকণমান চাওঁ তেতিয়া আছে ব্ৰিক্স ইজ এন এক্ৰনিম অফ ব্ৰাজিল, ৰাছিয়া, ইণ্ডিয়া, চাইনা এণ্ড চাউথ আফ্ৰিকা. অৰ্থাৎ ব্ৰিক্সত কোনকেইখন ঠাই আছে কি কয় কাণ্ট্ৰি আছে? ব্ৰাজিল, ৰাছিয়া, ইণ্ডিয়া, চাইনা আৰু চাউথ আফ্ৰিকা. ইয়াৰ প্ৰত্যেকৰ নামৰ প্ৰথম আখৰটো মুখস্থ কৰিলে হ'ল যে বি মানে ব্ৰাজিল, আৰ মানে ৰাছিয়া, আই ফৰ ইণ্ডিয়া, চি ফৰ চাইনা আৰু এছ ফৰ কি চাউথ আফ্ৰিকা. চ' ইট ইজ এন ইনফৰ্মেল গ্ৰুপিং অফ countries that work together to promote economic growth and cooperation. BRICS also aims to increase the influence of emerging economics in global affairs. অৰ্থাৎ এই গোটেইকেইখন দেশে মিলি পেলাই একেলগে যিটো ইকনমিক গ্ৰোথ সেই গ্ৰোথটো ডেভেলপ কৰাৰ কাৰণে কি কৰিছে? কাম কৰিছে. এইটো হ'ল ব্ৰিক্স. ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ. Recently, Finance Minister Nirmala Sitharaman presented the Union Budget 2025-26 with which theme? শেহতীয়াকৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনে তলত দিয়া কোনটো বিষয়ৰ ওপৰত তেওঁ বাজেট অধিৱেশনত তেওঁ বক্তব্য ৰাখিছিল? এটা আছে জিডিপি, তাৰপাছত আছে সবকা বিকাশ, তাৰপাছত আছে আত্মনিৰ্ভৰ ভাৰত আৰু এটা আছে বিকশিত ভাৰত. ইয়াৰ শুদ্ধতৰ কোনটো হ'ব? যদি আমি চাওঁ শুদ্ধতৰ হ'ব কোনটো? সবকা বিকাশ. ইয়াৰ ওপৰত তেওঁ কি কৰিছিলে? তেওঁ বাজেট অধিৱেশনত তেওঁ বক্তব্য ৰাখিছিলে. ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল ৰিচেণ্টলি ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰামন এনাউন্স ডেট নো ইনকম টেক্স উইল বি পেয়েবল উইথ এন ইনকম আপ টু. মানে নিৰ্মলা সীতাৰামনে কিমান বিত্তবৰ্ষৰ কিমান আয়লৈকে তেওঁ টেক্স ফ্ৰী বুলি ঘোষণা কৰিছিলে? তেওঁ ঘোষণা কৰিছিলে যে যিসকল ব্যক্তিৰ 12 লাখৰ তললৈকে ইনকম তেওঁলোকে কোনো ধৰণৰ টেক্স দিব নালাগে. 12 লাখৰ ওপৰতে কি কৰিব লাগিব? টেক্স দিব লাগিব. ইয়াৰ পাছৰ প্ৰশ্নটো আছে হুইচ ষ্টেট ইন ইণ্ডিয়া উইল establish the first artificial intelligence university. আমি সকলোৱে গম পাওঁ যে নতুনকৈ যিটো টেকনলজি আহি কৰিছে AI যাক কোৱা হয় আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আৰু তাৰ ওপৰত কি কৰিছে এখন ৰাজ্যই কি কৰিছে এখন ইউনিভাৰ্চিটি মানে প্ৰতিষ্ঠা কৰাৰ কথা ঘোষণা কৰিছে. এইটো মই আপোনালোকে হোমৱৰ্ক কৰিলোঁ. ইয়াত অপশ্যন দিয়া আছে কৰ্ণাটকা, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, গুজৰাট. আপোনালোকে মোক কমেণ্ট কৰি জনাব যে তলত দিয়া ইয়াৰ কোনখন শুদ্ধ হ'ব. ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ. হুইচ কাণ্ট্ৰি হষ্টেড দ্য ৱৰ্ল্ডছ গভৰ্ণমেণ্ট ছামিট ইন ফেব্ৰুৱাৰী 2025? ইয়াৰ অপশ্যনবোৰ আছে USA, ইণ্ডিয়া, UK, UAE. ইয়াৰ শুদ্ধটো কোনটো হ'ব? শুদ্ধটো হ'ব ইয়াৰ UAE, ইউনাইটেড আৰব এমিৰেটছ. ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল হুইচ টিম হেজ ওন দ্য 6th মেন্স হকী ইণ্ডিয়া লীগ 2024-25? 2024-25 বৰ্ষত হকীৰ ক্ষেত্ৰত মেনৰ হকীৰ ক্ষেত্ৰত কোনটো টীম জয়ী হৈছিল? ইয়াৰ উত্তৰ কি অপশ্যনবিলাক কি আছে? চাৰ্চিৰা, বেংগল টাইগাৰ, পাঞ্জাৱ ৱাৰিয়ৰ, মুম্বাই মেজিচিয়ানছ, দিল্লী ৱেভেৰিয়েটাৰ্ছ. চ' ইয়াৰ শুদ্ধটো কোনটো হ'ব? এই ফাৰ্ষ্ট শুদ্ধটো হ'ব চাৰ্চিৰা বেংগল টাইগাৰ. আজিৰ শেষৰটো প্ৰশ্ন হ'ল ৱেৰ উইল দ্য অলিম্পিক্স 2027 গেমছ বি হেল্ড? এইটো বি হ'ব লাগিছিলে. অপশ্যনবিলাক দিয়া আছে ইয়াত টাকেই, পেৰিছ, এইটো টকিঅ' হ'ব লাগিছে, টাকেই নহয় এইটো টকিঅ', পেৰিছ, বেইজিং আৰু ৰিয়াদ. ইয়াৰ শুদ্ধটো কোনটো হ'ব? ইয়াৰ শুদ্ধটো হ'ব কোনটো? ৰিয়াদ. 2027 চনৰ অলিম্পিক গেমছ ক'ত অনুষ্ঠিত হ'ব? ৰিয়াদত.
আপোনালোকে কেনেকুৱা পালে জনাব যদি ভাল পালে চেনেলটো লাইক কৰিব আৰু নতুন যে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ